ফাইনেন্স হ্যাঁ তুমি কোন ফাইনেন্স তুমি কোন ফাইনেন্স? আমার নাম আব্দুল মজিদ। কিমান টকা দিছিল আপুনি? আমি স্যার মানে 10,000 টকা দি এই প্রবীণ সতনামী যায় তেওঁৰ পৰা গাড়ীটো কিনি লৈছোঁ আৰু কৈছে যে 19টা কিস্তি আছে আপুনি দিব লাগিব। তো মই সমজি লৈছোঁ, মই কৈছোঁ ঠিক আছে। 19টা কিস্তিৰ ভিতৰত আপোনাৰ 28 তাৰিখে তাৰিখ আছিলে, 28 তাৰিখৰ পৰা 29 তাৰিখ হোৱা নাই, একদম তাৰিখ বাই তাৰিখ আমি তেওঁৰ হাতত দি দিছোঁ। আচ্ছা, দি দিয়াৰ পিছত সি আপত্তি কৰিলে যে আৰু এটা কিস্তি দিব আপুনি। মই কিস্তি তেওঁৰ হাতত দিছোঁ, তেওঁ পইচাটো চুৰুণত দিছে না নিদিছা এইকেইটা মই একো ক'ব নোৱাৰোঁ। কিছুদিন পিছত গাড়ীটো তেওঁ ধৰিলে, ধৰাৰ পিছত তেওঁক আপোনাৰ গাড়ীটো ক্ল'জ কি বাকী আছে, মইতো কিছু গাড়ী চাড়ীৰ কথা ইমান নাজানো। আমাৰ জীৱনৰ ফাৰ্ষ্ট এই পুৰণা এটা এক্সাল লৈছোঁ, আমি এটা চব্জি মানে বেপাৰ কৰোঁ। এইখিনি অৱস্থাত তেখেতে ধৰি মোক ক'লে আপোনাৰতো ক্ল'জ বাকী আছে, আপুনি টকা 15,000 দিব লাগিব। টকা 15,000 দি পেলাই আমি গাড়ীখন মোকলাই লৈ গ'লোঁ। নিয়াৰ পিছত এই আপোনাৰ এই কেইদিন আগতে আকৌ এটা পাৰ্টিয়ে ধৰিছে গাড়ী, মানে কটীয়াতলি চাৰিআলি, আমাৰ ঈদৰ আগৰ দিনা ধৰাৰ পিছত কৈছে আপোনাৰ ক্ল'জ বাকী আছে। আমি কৈছে নে কেইদিন আগত আমি 15,000 টকা দি পেলাই গাড়ীটো নিছোঁ, আকৌ আপোনালোকে ধৰিছে। পুৰণা এটা গাড়ী লৈ পেলাই আমি পইচা ভৰি থাকিম নেকি? হ্যাঁ, গাড়ী চাড়ী লৈ যাওক আপুনি। আমাক ক'লে যে আপুনি বলক আমাৰ এই বৰগাডত তাত হেৰি আছে, গ'লে মিলাই চিলাই দি দিম। তেখেতৰ কথা ক'লোঁ যে অমুকে গাড়ী ধৰিছিলে। পিছত আমাৰ এইটো মেনেজাৰ যোনে আছিলে মোক ক'লে অঁ চিনি পাইছোঁ, এই বুৰখান আৰু এই কি নাম ক'লে এটা তেখেতৰ চাহিনুৰ। আমি চাহিনুৰটো আমি চিনি নাপাওঁ, বুৰখান যে তেওঁ আমাক গাড়ী ধৰিছে, তেওঁ আমাৰ হাতৰ পৰা পইচাটো লৈছে। এওঁ ক'লে যে ঠিক আছে, গাড়ী আপোনাৰ আজি দিনৰ ভিতৰতে ৰাতি 10টা হ'লেও আপোনাৰ ঘৰত গাড়ীটো পাই যাব, আপুনি কষ্ট কৰিব নালাগে, ঘৰত গুচি যাওকগৈ। তো মই এনেকৈ আলোচনা কৰি ঘৰত গুচি গ'লোঁ। এনেকৈ কৰি কৰি আজি ধৰক ঈদৰ আগদিনাখন গাড়ী ধৰিছে, আজি 1 মাহৰ ওপৰত চলি আছে। মই সৰু মৰু এটা এইখন পুৰণা গাড়ীয়ে মানে চব্জিত ব্যৱহাৰ কৰি থাকোঁ, মোৰ মানে বহুত লছ হৈছে। আৰু গাড়ীটো তেওঁ মানে কৈছে না পইচা পোৱা নাই, গাড়ীও পোৱা নাই। হয় না, চাহিনুক দিয়ে না, আমি বুৰখান দা তেওঁক দিছোঁ, বুৰখান যে এওঁ মোক কৈ আছে গাড়ীটো আজি নহয় কালি পাব, কালি নহয় আজি পাব। এনেকৈ কৰি কৰি মই ডেইলি নগাঁও আহি আছোঁ, ঘূৰি আছোঁ। 5 দিন। আমার ঘর সৌরপাতার শহীদপুর গাঁও। আমার গাড়িখন ধরেছিল আপনার কটিয়াতলি সিঙ্গারাপট্টি। আমার নাম আব্দুল মজিদ।